নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই দেখুৱাম হয়া গছ কিদৰে ৰোপণ কৰিব পাৰি। এই গছজোপা অৰ্কিডৰ নিচিনাই পৰাশ্ৰয়ী উদ্ভিদ আৰু এই গছৰ ডালতো হ'ব পাৰে, জীৱিত গছৰ ডালত হ'ব পাৰে আৰু শুকান গছৰ ডালতো ৰোপণ কৰিব পাৰে। মই কিদৰে ৰোপণ কৰিছোঁ তাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব। এইটো এটা মই পট লৈছোঁ। এই পটটোৰ ভিতৰত শুকান গছৰ ডালটো এইদৰে মই ষ্টেণ্ড কৰি ৰাখিছোঁ আৰু এয়া পাথৰ দি পেলাই ষ্টেণ্ড কৰিছোঁ আৰু মাজে মাজে এয়া নাৰিকলৰ বাকলিও দি দিছোঁ, কাৰণ পানীৰ যিটো জেক সেইটো ৰাখিবৰ কাৰণে। এই গছজোপা ৰুওঁতে কোনো বালি বা মাটি প্ৰয়োজন নহয়, ই গছৰ ডালতহে হয়। আৰু এইদৰে ষ্টেণ্ড কৰি মই এডাল লাঠিত মই এই গছজোপা বান্ধি দিছোঁ আৰু এইবোৰ যিবোৰ কোমল বস্তাৰ ৰছীৰে বান্ধি দিছোঁ। যদি বস্তাৰ ৰছী নাপায় তেতিয়াহ'লে কটনৰ কাপোৰৰ যিটো ফটা কাপোৰ হ'লেও একো নহয়, কটন কাপোৰ ৰছী বনাই পেলাই এইদৰে বান্ধিলে সুন্দৰ হ'ব। আৰু এইদৰে ৰোৱাৰ পাছত মই 6 মাহ হৈছে গছজোপা আৰু এয়া ফুলিলেই ইমান সুন্দৰ লাগিছে ফুলপাহ। বিশেষকৈ আমাৰ এই নগৰীয়া অঞ্চলত কোনো গছ-গছনি নাই, সেই হেতুকে মই ঘৰতে এইদৰে কৃত্ৰিমভাৱে এডাল গছৰ ডালতে ৰোপণ কৰিবলৈ চেষ্টা কৰিলোঁ এইদৰে। আৰু এই গছজোপা সদায় ছাঁ জেগাত থ'লে ভাল হয়, বেছি ৰ'দ দিব নালাগে, অকণমান ৰ'দ অকণমান ছাঁ তেনেকুৱা জেগাত থ'লে ভাল হয়। আৰু মাজে মাজে এয়া মই ককনাট হাস্ক বা নাৰিকলৰ বাকলিৰ যি কোমল অংশ বান্ধি দিছোঁ, কাৰণ পানীৰ যিটো জেক সেই জেকটো ৰাখিবৰ কাৰণে। ইয়াৰ ভিতৰত অকণ অকণ নাৰিকলৰ যিটো বাকলি সোমাই আছে আৰু এয়া ৰুটছবোৰ ওলালে আৰু ইয়াৰ বয়স মাত্ৰ 6 মাহ হৈছে ৰোৱা। আৰু এই গছজোপা যিমান পানী পালেও নমৰে, কিন্তু ৰ'দ পালে, বেছি ৰ'দ পালে কিন্তু লেৰেলি বা শুকাই যায় বা ক'লা পৰি যাব, নহ'লে ৰঙচুৱা পৰি যাব। সেইটো কাৰণে অকণমান ৰ'দ, অকণমান পোহৰ তেনেকুৱা ঠাইত ৰাখিব। পানী পালেও গেলি নাযায় কেতিয়াও, কাৰণ হাৰ্ডি প্লেণ্ট হয় এজোপা আৰু ইমান ধুনীয়াকৈ শিপা ওলাইছে দেখিছে। আৰু এজোপা ইনডোৰত ৰাখিব পাৰে, কিন্তু অলপ অলপ পোহৰ থকা ঠাইত থ'লে বেছি বেষ্ট হয়, কাৰণ বনৰীয়া বস্তু সদায় বাহিৰত থাকিলেই ভাল হয়, কিন্তু ইনডোৰ কৰিবলৈ যাওঁতে আপোনালোকৰ অকণমান অসুবিধা হ'ব পাৰে যদি তাক ভালদৰে পৰিচৰ্যা নকৰে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব আপোনালোকে। পুনৰ অন্য এটা ভিডিঅ' এইদৰে আপোনালোকলৈ আগবঢ়াই যাম। আৰু কিবা যদি জানিবলৈ থাকিলে কমেণ্টত জনাব, মই আপোনালোকক এনচাৰ দিবলৈ চেষ্টা কৰি যাম। ভিডিঅ' চোৱাৰ বাবে বহুবাৰ ধন্যবাদ থাকিল। আজিলৈ আহোঁ, নমস্কাৰ।